মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম মই ক্লাছ 7ৰ সায়েন্স চেপ্টাৰৰ বিষয়ে। আজি আলোচনা কৰিম চেপ্টাৰ বিজ্ঞান। চেপ্টাৰটো হৈছে 6। চেপ্টাৰটোৰ নাম হৈছে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন এইটো চেপ্টাৰৰ বিষয়ে আজি আলোচনা কৰিম। তেতিয়া বলা আৰম্ভ কৰোঁ। সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে চাই থাকিবা আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্ৰথমে সাবস্ক্ৰাইব কৰি লোৱা, এটা লাইক কৰি দিবা, কমেণ্ট কৰি দিবা। বলা 1 নম্বৰটো, তলৰ প্ৰক্ৰিয়াবোৰত জড়িত হোৱা পৰিৱৰ্তনবোৰে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে শ্ৰেণী বিভাজন কৰা। বুজিছা কি কৈছে? তলৰ প্ৰক্ৰিয়াবোৰ মানে জড়িত হোৱা পৰিৱৰ্তন আৰু ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে কি কৰিব? শ্ৰেণী বিভাজন কৰিব দিছে। চোৱা কটো সালোক সংশ্লেষণ, খ পানীত চেনি দ্ৰৱীভূত কৰাটো, নেক্সট আছে কয়লা দহন, তাৰপিছত আছে গ মনৰ গলন, এলুমিনিয়াম ধাতু। এলুমিনিয়াম ধাতু কোৱাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো। নেক্সট আছে প্ৰথম খাদ্যৰ পাচন ক্ৰিয়া। উত্তৰ কটো হ'ব ৰাসায়নিক পৰিৱৰ্তন, খ আছে ভৌতিক পৰিৱৰ্তন আৰু গ হ'ব ৰাসায়নিক পৰিৱৰ্তন। নেক্সট আছে গ ভৌতিক পৰিৱৰ্তন, ভৌতিক পৰিৱৰ্তন আছে প্ৰথম ৰাসায়নিক পৰিৱৰ্তন। এতিয়া চোৱা কুৱেশ্যন 2, তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। তলৰ উক্তিবোৰ সঁচা নে মিছা আমাক উল্লেখ কৰিব দিছে। যদি কোনো উক্তি মিছা হয় শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা। কি কৈছে? যদি কোনো উক্তিটো মানে মিছা হয় তেন্তে শুদ্ধ উত্তৰটো মানে তোমাৰ বহীত লিখিব দিছে। চোৱা MCQ কেইটা ইম্পৰ্টেণ্ট আছে। ক নম্বৰটো, কাঠ এডাল কাটি টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন। কি কৈছে? কাঠ এটা কাটি মানে টুকুৰা কৰোঁতে কি হয়? ৰাসায়নিক পৰিৱৰ্তন। এইটো সঁচা নে মিছা? চোৱা উত্তৰ মিছা, এইটো হ'ব মিছা। বুজিছা? নেক্সট চোৱা খ পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিৱৰ্তন। কি কৈছে? পাতৰ পৰা মানে সাৰ প্ৰস্তুত হোৱা মানে প্ৰক্ৰিয়াটো এটা কি? ভৌতিক পৰিৱৰ্তন। এইটো সঁচা নে মিছা? চোৱা উত্তৰত আছে মিছা। বুজিছা? নেক্সট চোৱা গ দস্তালেপিত লোৱা নলীত সহজে মামৰে নধৰে। সঁচা মিছা? সঁচা নে মিছা? চোৱা উত্তৰ সঁচা, এইটো সঁচা। নেক্সট চোৱা গ লো আৰু মামৰ একেবিধ পদাৰ্থ। সঁচা মিছা? এইটো কি হ'ব? উত্তৰ মিছা। নেক্সট চোৱা জলীয় বাষ্প। ছাত্ৰ-ছাত্ৰীসকল এইটো জলীয় বাষ্প হ'ব দেই, তোমালোকে বাক্যটো ভালদৰে চাই ল'বা। জলীয় বাষ্প ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয়। সঁচা নে মিছা? চোৱা উত্তৰটো হ'ব সঁচা। নেক্সট আছে 3 নম্বৰ কুৱেশ্যন। চোৱা তলত দিয়া উক্তিবোৰৰ খালী ঠাই পূৰ কৰা। তলত দিয়া উক্তিবোৰৰ আমাৰ খালী ঠাই পূৰ কৰিব দিয়ে। চোৱা ক নম্বৰটো, চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে গেছ প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে গোলা হয়। বুজিছেনে? চোৱা উত্তৰটো কি হ'ব? উত্তৰ কেলছিয়াম কাৰ্বনেট। বুজিছানে? কেলছিয়াম কাৰ্বনেট প্ৰস্তুত হোৱাৰ বাবে ই গাখীৰৰ দৰে মানে গোলা হয়। খালী ঠাইত এইখিনি লিখি দিবা। নেক্সট আছে খ বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ডেছ। উত্তৰটো চোৱা ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। তাৰপিছত আছে গ লুট মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ'ল ডেছ আৰু ডেছ। চোৱা উত্তৰ ৰং আৰু দস্তালেপন। বুজিছা? নেক্সট চোৱা গ যিবোৰ পৰিৱৰ্তন মাত্ৰ পদাৰ্থ ডেছ ধৰ্মৰহে পৰিৱৰ্তন বোলে। কি বোলে? উত্তৰ ভৌতিক ধৰ্মৰহে পৰিৱৰ্তন বোলে। বুজিছা? তাৰপিছত চোৱা যিবোৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় সেইবোৰক ডেছ পৰিৱৰ্তন বোলে। চোৱা উত্তৰটো হ'ব ৰাসায়নিক পৰিৱৰ্তন বোলে। বুজিছা? এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন কি আছে চাওঁ। যেতিয়া বেকিং ছ'ডাৰ নেমুৰ ৰসৰ সৈতে মিহলোৱা হয় তেন্তে বৰবৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে। এইটো কি প্ৰকাৰৰ পৰিৱৰ্তন? ব্যাখ্যা কৰা।
চোৱা উত্তৰ যেতিয়া বেকিং ছ'ডাৰ নেমুৰ ৰসৰ সৈতে মিহলোৱা হয় তেতিয়া বৰবৰণি সৃষ্টি কৰি গেছ এটা ওলাই আহে এই গেছটো হৈছে কাৰ্বন ডাই অক্সাইড বুজিছেনে এই গেছটো হৈছে মানে কাৰ্বন ডাই অক্সাইড এইটো ৰাসায়নিক পৰিৱৰ্তন এইটো হৈছে এটা ৰাসায়নিক পৰিৱৰ্তন এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন মমবাতি এডাল জ্বলোৱালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনেই সংঘটিত হয় এই পৰিৱৰ্তনবোৰ চিনাক্ত কৰা সচৰাচৰ দেখি থকা আন উদাহৰণ দিয়া য'ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱৰ্তনেই সংঘটিত হয় সো উত্তৰটো কি হ'ব উত্তৰত আছে আমাৰ মমবাতি এডাল জ্বলালে দুয়োটা পৰিৱৰ্তনেই সংঘটিত হয় কি কৈছে মমবাতি এডাল জ্বলালে মানে দুয়োটা পৰিৱৰ্তনেই কি হয় সংঘটিত হয় ভৌতিক পৰিৱৰ্তনটো হৈছে গলি যোৱা মমখিনি ভৌতিক পৰিৱৰ্তনখিনি হৈছে গলি যোৱা মানে মমখিনি আৰু কি কৈছে ৰাসায়নিক পৰিৱৰ্তনটো হৈছে জ্বলি যোৱা মমৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াটো কোনটো মানে জ্বলি যোৱা মমবাতিটো বুজিছা জ্বলি যোৱা মমবাতিৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইড আৰু পোহৰৰ উৎপন্ন হয় সচৰাচৰ দেখি থকা আন এটা উদাহৰণ হৈছে খাদ্য হজম হৈছে না সচৰাচৰ মানে দেখি থকা আন এটা উদাহৰণ হৈছে কি খাদ্য হজম চোৱা ইয়াৰ ভৌতিক পৰিৱৰ্তনটো হৈছে ডাঙৰ খাদ্য অণুবোৰ সৰলৰ ভাঙি যোৱা কি কৈছে ইয়াৰ মানে ভৌতিক পৰিৱৰ্তনটো হৈছে ডাঙৰ খাদ্যৰ মানে অণুবোৰ সৰললৈ মানে ভাঙি যোৱা আৰু ৰাসায়নিক পৰিৱৰ্তন হৈছে ICL আৰু কি কৈছে ৰাসায়নিক পৰিৱৰ্তনটো হৈছে ICL আৰু এনজাইমৰ কাৰ্বনৰ দ্বাৰা খাদ্য হজম বুজিছা এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যনটো কি আছে তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন কি কৈছে তুমি কেনেকৈ মানে দেখাব যে দৈ প্ৰস্তুত কৰাটো এটা মানে ৰাসায়নিক পৰিৱৰ্তন চোৱা উত্তৰ কেনেকৈ লিখিবা উত্তৰটো চোৱা প্ৰস্তুত হোৱা দৈ এটা ৰাসায়নিক পৰিৱৰ্তন হয় কি কৈছে প্ৰস্তুত হোৱা দৈতে কি হয় ৰাসায়নিক পৰিৱৰ্তন হয় কাৰণ দৈ গাখীৰলৈ ঘূৰাই নিব নোৱাৰি কাৰণ আমি দৈটো মানে গাখীৰলৈ কেতিয়াও ঘূৰাই নিব নোৱাৰি বুজিছা তে চোৱা আৰু গাখীৰ আৰু দৈৰ ৰাসায়নিক ধৰ্ম বেলেগ বেলেগ হয় আৰু কি কৈছে গাখীৰ আৰু দৈৰ ৰাসায়নিক মানে ধৰ্মটো বেলেগ বেলেগ হয় বুজিছা এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চোৱা ভালদৰে বুজি লোৱা ইম্পৰ্টেণ্ট আছে কুৱেশ্যন কেইটা মই ভালদৰে তোমালোকক বুজাই আছোঁ তোমালোকে একদম ইজিকৈ মাইণ্ডত নি ভালদৰে বুজি লোৱা চোৱা 7 নম্বৰটো কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিৱৰ্তন কৰাক দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন বুলি ধৰা হয় কিয় ব্যাখ্যা কৰা বুজিছেনে এইটো ব্যাখ্যা কৰিব দিছে আমাক চোৱা উত্তৰ কাঠ কটা হৈছে ভৌতিক পৰিৱৰ্তন কি কৈছে কাঠ কটা হৈছে এটা ভৌতিক পৰিৱৰ্তন কাৰণ ইয়াত কাঠৰ প্ৰাকৃতিক সলনি নকৰে অকল আকাৰ আৰু আকৃতি পৰিৱৰ্তন হয় কি কৈছে কাৰণ ইয়াত মানে কাঠৰ প্ৰাকৃতি সলনি নকৰে অকল কি কৰে আকাৰ আৰু আকৃতিটো পৰিৱৰ্তন হয় আৰু একো নতুন পদাৰ্থ সৃষ্টি নকৰে আৰু কি কৰে একো নতুন পদাৰ্থ মানে সৃষ্টি নকৰে আনহাতে কাঠ জ্বলাটো ৰাসায়নিক পৰিৱৰ্তন কাঠ জ্বলাটো এটা ৰাসায়নিক পৰিৱৰ্তন বুজিছা যিহেতু কাঠ কয়লালৈ ৰূপান্তৰিত হয় আৰু কাৰ্বন ডাই অক্সাইড মুক্তি হয় বুজিছানে কি কৈছে আৰু মানে কাৰ্বন ডাই অক্সাইডটো কি হয় মুক্তি হয় নেক্সট চোৱা কুৱেশ্যন 8 কপাৰ সালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা কপাৰ সালফেটৰ মানে স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় আমাক বৰ্ণনা কৰিব দিছে চোৱা উত্তৰত কি আছে উত্তৰ কপাৰ সালফেটৰ স্ফটিকীকৰণ পদ্ধতিৰ তৈয়াৰ কৰা হয় চোৱা কুৱেশ্যন 9 লুৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে দ্বাৰা প্ৰক্ৰিয়া বোধ কৰে বুজাই লিখা চোৱা উত্তৰত কি আছে চোৱা লুৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প পানী আৰু অক্সিজেন সংস্পৰ্শলৈ আহে তেতিয়া মামৰে দৰে বুজিছানে কি কৈছে
লুৰ সামগ্ৰীবোৰ মানে যেতিয়া জলীয় বাষ্প আৰু পানী অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া কি কৰে মামৰে ধৰে বুজিছা। তাৰপিছত চোৱা লু গেট এখন ৰং কৰিলে এই ৰঙে লুৰ ওপৰত এলেপ বা আৱৰণৰ দৰে কাম কৰে আৰু পানী জলীয় বাষ্পৰ পৰা লুৰ আঁতৰাই ৰাখে। ফলত মামৰে নধৰে। ফলত কি হয় মানে মামৰে নধৰে। এনেদৰে ৰং কৰি লুৰ গেট এখনত মামৰে ধৰাৰ পৰা ৰোধ কৰিব পাৰি বুজিছা। নেক্সট চোৱা কুৱেশ্যন 10 মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লুৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ব্যাখ্যা কৰা। বুজিছানে কি কৈছে মৰুভূমিতকৈ মানে সাগৰৰ উপকূলীয় অঞ্চলত লুৰ সামগ্ৰী বেছি সোনকালে কিয় মামৰে ধৰে আমাক ব্যাখ্যা কৰিব দিছে। চোৱা উত্তৰ লুৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে। মৰুভূমি অঞ্চলতকৈ সাগৰৰ উপকূলীয় অঞ্চলত আৰ্দ্ৰতা বেছি হয় অৰ্থাৎ বায়ুত জলীয় বাষ্পৰ পৰিমাণে অধিক হয়। সেয়েহে লুৰ সামগ্ৰীবোৰত বেছি সোনকালে মামৰে ধৰে। কি কৈছে সেয়েহে মানে লুৰ সামগ্ৰীবোৰত বেছি মানে সোনকালে মামৰে ধৰে বুজিছানে। নেক্সট চোৱা কুৱেশ্যন 11 পাকঘৰত আমি ব্যৱহাৰ কৰা গেছ এবিধৰ নাম হ'ল তৰলীকৃত পেট্ৰলিয়াম গেছ। LPG চিলিণ্ডাৰত ই জুলীয়া অৱস্থাত থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলাই তেতিয়া ই গেছলৈ পৰিৱৰ্তন হয়। পৰিৱৰ্তন A আৰু তেতিয়া ই জ্বলে পৰিৱৰ্তন B। এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে। চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা। শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। চোৱা প্ৰক্ৰিয়া A এটা ৰাসায়নিক পৰিৱৰ্তন আৰু প্ৰক্ৰিয়া B এটা ৰাসায়নিক পৰিৱৰ্তন। ই হৈছে প্ৰক্ৰিয়া A আৰু B উভয়ৰে ৰাসায়নিক পৰিৱৰ্তন। নেক্সট আছে এইবোৰৰ এটা প্ৰক্ৰিয়াও ৰাসায়নিক পৰিৱৰ্তন নহয়। শুদ্ধ উত্তৰটো হ'ব চোৱা শুদ্ধ উত্তৰটো হ'ব প্ৰক্ৰিয়া B এটা ৰাসায়নিক পৰিৱৰ্তন বুজিছা। এইটো হ'ব শুদ্ধ। প্ৰক্ৰিয়া B হৈছে এটা ৰাসায়নিক পৰিৱৰ্তন হৈছেনে। নেক্সট চোৱা কুৱেশ্যন 12 কুৱেশ্যন 12টো চোৱা অবায়বীয় বেক্টেৰিয়াই প্ৰাণীৰ পেলনীয়া বস্তু পচন ঘটাই জৈৱ গেছ বিয়গেছ উৎপন্ন কৰে। পৰিৱৰ্তন A এই জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয়। পৰিৱৰ্তন B এই পৰিৱৰ্তন বাবে তলৰ উক্তিবোৰ দিয়া হৈছে। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। চোৱা আছে প্ৰক্ৰিয়া Aটো কেৱল ৰাসায়নিক পৰিৱৰ্তন। নেক্সট আছে প্ৰক্ৰিয়া Bটো হৈছে কেৱল ৰাসায়নিক পৰিৱৰ্তন আৰু আছে প্ৰক্ৰিয়া A আৰু B উভয়ে ৰাসায়নিক পৰিৱৰ্তন। নেক্সট আছে এইবোৰ এটা প্ৰক্ৰিয়াও ৰাসায়নিক পৰিৱৰ্তন নহয়। এতিয়া শুদ্ধ উত্তৰটো হ'ব কি চোৱা শুদ্ধ উত্তৰটো প্ৰক্ৰিয়া A আৰু B উভয়ে ৰাসায়নিক পৰিৱৰ্তন বুজিছা। এইটো হ'ব শুদ্ধ উত্তৰ।